তো হেল্ল' গাইজ, গুড মৰ্ণিং। চ' পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো গাইজ, আজি আমি এটা খাটাৰনাক বস্তু চাব গৈ আছোঁ। মানে আপোনালোককো দেখাম বস্তুটো কি হয়। মানে এটা বিৰাট ধুনীয়া মিউজিয়াম এটা। চ' এইটো গাইজ আমি আহি পাই গ'লোঁ এই মিউজিয়ামটো। আৰু এয়া চাওক গাইজ, তাৰ এণ্ট্ৰেঞ্চটো কি ধুনীয়াকৈ বনোৱা আছে। একদম পূৰা আৰ্মি হেলমেট লগাই পেলাই এটা ধুনীয়া গেট বনাই থৈছে। চ' আমি ফাৰ্ষ্ট টিকেটটো কাটি ল'লোঁ। এতিয়া স্পাইডাৰমেন বহি আছে, তাৰ লগত আমিও বহি ফটো চটো উঠিলোঁ। চ' এতিয়া গাইজ গৈ থাকোঁ আমি। আৰু এয়া আমি আহি পাই গ'লোহি মিউজিয়ামটোৰ ভিতৰত। আৰু এয়া চাওক কি ধুনীয়া ধুনীয়া পুৰণা যুগৰ গাড়ীবোৰ। এখন গাড়ী আপোনাৰ ভলছৱেগনৰ হয়, যোনখন আমি গ'লমান চিনেমাখনত দেখিছিলোঁ। আৰু এইবোৰ একদম বহুত পুৰণা দিনৰ জীপ আছে। এইবোৰ আপোনাৰ আৰ্মিৰ ইউজ কৰা, যুদ্ধত ইউজ কৰা। আৰু এখন লেণ্ড ৰ'ভাৰৰ গাড়ী হয়। আৰু এইখন কি গাড়ী জানো, পল বুলি লিখা আছিলে। এইটো চাগে আজিলৈকে আমি নাম শুনা নাই। চ' এইখন ভিনটেজ কাৰ হয় এইবোৰ চব। আৰু এখন হ'ল জীপৰ গাড়ী, জীপ। আৰু বিভিন্ন ধৰণৰ বিভিন্ন মডেলৰ ইয়াত গাড়ী আছে গাইজ। মানে বহুত ভাল লাগিছে মানে জেগাটো যে আজি মানে আহিব পাৰিলোঁ, দেখিলোঁ আমি। চ' ভাল হ'ল আহি পেলাই মানে দেখিলোঁ এনেকুৱা ধৰণৰ গাড়ীবোৰ, যোনবোৰ আমি হয়তো চিনেমাত দেখিছিলোঁ আগৰ দিনত। আৰু আজিৰ যুগততো এয়া গাড়ী নাই। চ' সেইটো কাৰণে এইবোৰ ভিনটেজ কাৰ কালেকশ্যন হিচাপে ইয়াত ধুনীয়াকৈ সজাই থৈছে গাড়ীবোৰ। পূৰা নতুনকৈ ৰং চং কৰি মেলি পেলাই ইয়াত ৰাখিছে গাড়ীবোৰ। আৰু এয়া আমাৰ লগত মাও আহিছে আজি। মা দেউতা গোটেইখিনি আহিছিলোঁ আমি, মানে গোটেই ফেমিলিটো যিহেতু শিৱসাগৰ গৈছিলোঁ। চ' তাৰপৰা ৰিটাৰ্ণ হওঁতে আমি ইয়াত বৰ্ডখন দেখিলোঁ, দেখি পেলাই ভাবিলোঁ এবাৰ সোমাই চাই যাওঁ। আৰু বেষ্ট ডিচিশ্যন বুলি ক'ব লাগিব দিনটোৰ, কাৰণ আমি এইটো বস্তু হয়তো দ্বিতীয় দিন কেতিয়া দেখা নাপালোঁহেঁতেন, বা মানে নাহাহেঁতেন। আৰু ইয়াত এনেকুৱা যে এটা বস্তু আছে গম নাপালোঁহেঁতেন। আৰু এইখন চাওক গাইজ, কি ধুনীয়া গাড়ী এখন। আপোনাৰ এইখন গাড়ীখন মানে আপোনাৰ প্ৰথমতে তেওঁলোকে কোৱা মতে এখন ভাঙা আছিলে, কিন্তু তেওঁলোকে এখন নতুনকৈ আকৌ মানে বনাই পেলাই থৈছে। আৰু ইয়াৰ বডিটো কমপ্লিট কাঠৰ হয়। আৰু চকাকেইটাত স্পক আছে গাইজ, ৰিং নাই, এইবোৰ চব স্পক থকা গাড়ী। আৰু এইখন গাড়ী আপোনাৰ ইয়াৰ ইঞ্জিনটো মানে ইয়াত ষ্টাৰ্ট দিয়ে ফ্ৰণ্ট ছাইডে হেণ্ডেল লগাই পেলাই। চ' চব গাড়ী ইউনিক। মানে ভাবকচোন, এয়া গাড়ী যদি আজিৰ যুগতো ৰাস্তাত চলি থকাহেঁতেন কিমান এটা ধুনীয়া লাগিলেহেঁতেন। চব বেলেগ কালাৰৰ, চব গাড়ীৰ বেলেগ ষ্টাইল। আজিকালিতো চব গাড়ীৰ ষ্টাইলবোৰ একেই হয় প্ৰায়। চ' এটা মানে বেলেগ এটা ধুনীয়া এক্সপিৰিয়েঞ্চ। মানে কি হিটলাৰে বনাইছিলে? হিটলাৰে প্ৰথম হেৰি কৰিছিলে, এই মডেলটো হেৰি কৰিছিলে, ইভেণ্ট কৰিছিলে তাৰমানে বিটিল ইয়াৰ ডিগ্ৰী আগত। আৰু এতিয়া আমি আহি গ'লোঁ তেওঁলোকৰ দ্বিতীয়টো মিউজিয়াম, য'ত অকল বাইকৰ কালেকশ্যন আছে। আৰু তাত বহুত বেলেগ ধৰণৰ বস্তু আছে। অকল পেডেলটো মাৰিলে চাগে দৌৰিব, ইয়াত চেইন নাই, বেল নাই, একো নাই। এইটো ৰঙাটো এইটো কি হয়, চাউণ্ড যে ওলাইছে? এইটো চাইৰেন। অঁ, চাইৰেন হয়, যুদ্ধৰ টাইমত ইউজ হৈছিলে, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমত, বা আপোনাৰ বাগানবিলাকতো ইউজ হৈছিলে। এইবিলাক ব্ৰিটিছে আপোনাৰ এইবিলাক এই থৈ যাব। টেলিগ্ৰাম মেচিন। এইটো নাইবা টেলিগ্ৰাম কৰে। এইবিলাক বস্তু কালেকশ্যনে কৰিছে। যেতিয়া ভালকৈ প্ৰিজাৰ্ভ কৰিব, ইয়াত গৱেষণা কেন্দ্ৰ ৱৰ্কশ্বপ হ'ব, এইবিলাক কিছুমান বস্তু ৰিপাৰিং হ'ব। এইবিলাক যে ঘড়ীবিলাক আছে ওপৰত, এইবিলাক ঘড়ী যদি চাবি দিয়া হয়, এতিয়াও আপোনাৰ এইবিলাক ঘড়ী বাজিব, চলিব। এতিয়াও আমাৰ যে কালেকশ্যন কৰিছে, এতিয়াও এই ঘড়ী আপোনাৰ ড্ৰয়িং ৰুমত বাজি আছে। এই গুৱাহাটী গণেশ গুৰি এতিয়াও বাজি আছে। ৰিপেয়াৰিং হ'লে যিকোনো বস্তু, গাড়ীবিলাকো চলিব, চব চলিব। এইটোৱে চব ৰেডুৱা গ্ৰাম নহয়, এইটো গামোফোন। এই গামোফোনটো এতিয়াও বাজে। 15 আগষ্ট, 26 জানুৱাৰী এইবিলাক বজাই শুনাই, ডিছপ্লে হয়, বজাই শুনাই। গামোফোন আজিকালি কিতাপত পঢ়ে মানিলে, এইটো কুকাৰ দৰে কাম কৰে। কি বজাই আছে? হা, বজাই চাইৰেন, ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ চাইৰেন। আৰু এইবোৰ চব পুৰণা দিনৰ বাইকবোৰ ধুনীয়াকৈ ইয়াত কালেকশ্যন কৰি সজাই থৈছে। চব বেলেগ ধৰণৰ কোম্পানী আছে। ৰয়েল এনফিল্ড, জাভা, আপোনাৰ মপেড, আৰু ৰয়েল এনফিল্ডৰ স্কুটাৰ। চব মানে পুৰণা বাইকবোৰ, স্কুটাৰবোৰ ইয়াত ধুনীয়াকৈ কালেকশ্যন কৰি থোৱা আছে। ৱৰ্ল্ড ৱাৰ টাইমত আৰ্মিবিলাকে উৰাজাহাজৰ পৰা পেৰাচুটেৰে নমোৱা চাইকেল এইবিলাক। এইটো পেৰাচুটেদি উৰাজাহাজৰ পৰা পিঠিত লৈ নমাইছিলে আৰ্মিবিলাকে।
যেনেকৈ বাইকখন, যেনেকৈ আপোনাৰ চাইকেলখন, এইখন বাইক চোৱা, এইখন বাইক বেল ড্ৰাইভ বাইক। হাৰ্লি ডেভিডছন বুলি জানা না? বেল ড্ৰাইভ, এইটো বেল ড্ৰাইভ বাইক। সেই টাইমত 1901 চনৰ আপোনাৰ এই হাতত গেল, এই আগফালে এইটো চকেট যাবা, ডিছ ব্ৰেক, এইটো ডিছ ব্ৰেক চাইছে না? লিভাৰটো হা এইটো ফৰ্ডিং কাঠখন আছে, এই চাইকেলখন চাইছে না? ইয়াত ব্ৰেক নাই হয় না? ইয়াৰ ব্ৰেকটো আছে ইয়াত, এইটো বেগ হেৰি কৰিলে ৰখি যায়। কলম্বিয়া হৈছিলে বিশ্বযুদ্ধ, সেই টাইমত আৰ্মিবিলাকে উৰাজাহাজৰ পৰা নমাইছিলে পেৰাচুট বাইক, সেই ফল হয়। এই বাইকখন ঠেলিব নালাগে, এইখন বাইক নহয় ঠেলিব নহয়, এইখন বাইক চেল্ফ নাই, কিক নাই, এনেকুৱা ধাক্কা মাৰিলে ষ্টাৰ্ট। এইখন কৰ্গি বুলি কয়, লিখা আছে ডেক ডিটেইল। আৰু এইখন চাওক, এইখন তেতিয়াৰ দিনৰ ৰয়েল এনফিল্ডৰ 350cc স্কুটাৰ হয়। চ' এইখনতে গিয়াৰ চিয়াৰ চব আছে এইখন স্কুটাৰখনত। চ' মানে কিবা আচৰিত টাইপৰ মানে। বাজিব নে? বাজিব, বনাব লাগিব, বনালেহে বাজিব, এনে বাজিব নেকি? সেইটো কালেকশ্যন মই কি কৈ আছো, কালেকশ্যন কৰি ৰাখিছেহে। এইটো 200 বছৰ 1839 এইখিনি এই বছৰতে দেখি পাইছে। তেল খতম হ'লে পেডেল মাৰি যাব পাৰিব, মপেড টাইপৰ। এই যেনেকুৱা সেইখন মপেড, সেইখন দৰে এইখন ব্ৰিটিছ টাইপৰ। আৰু এইখন হৈছে জাৱা বাইক এখন, আৰু এয়া এইবোৰ মপেডবোৰ পুৰণা যুগৰ, আৰু এয়া আৰ্মিৰ বাইকবোৰ এয়া। আৰু এইখন মে বি হাৰ্লি ডেভিডছন নেকি। তো গাইজ, আজি আমি আহিছিলোঁ ইয়াত ভিনটেজ কাৰ কালেকশ্যনত, আৰু আমি চবেই চালোঁ, বহুত ধুনীয়া লাগিল। আৰু আপোনালোকে আহিব, এইখন কাজিৰঙাত আছে। তো বিৰাট ধুনীয়া এখন মানে পৰিৱেশ এইটো ইয়াত। আৰু এইটো এটা পেট্ৰল পাম্প, আমাৰ অসমৰ প্ৰথমটো ডিগবৈত এইটো আছিলে পেট্ৰল পাম্প। আৰু ইয়াৰ এটা কাহিনী আছে যে এইখন আপোনাৰ এই পেট্ৰল পাম্পটো এডাল হেণ্ডেলডাল এবাৰ ঘূৰালে 4 লিটাৰ তেল ওলায়, আৰু সেই 4 লিটাৰ তেল আপোনাৰ তেতিয়া দিনত মানে ল'বই লাগিব। চ' সিমানেই আজিলৈ। আৰু এইটো মিউজিয়াম এৰিয়াটো খুব ধুনীয়া, আৰু ইয়াত গাড়ীবোৰ আছে আপোনালোকে দেখিছিলে। তো গাইজ, আজিলৈ ইমানেই। বাই বাই গাইজ। পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত পুনৰ লগ হ'ম। তো আজিলৈ আহিছোঁ, বাই বাই গাইজ।